बेसेबां जौगादों प्रमद बर'नि बिटिआरआव? मित्र दोलो बिजेपिआ दिन्थिबाय बिटिआरनि जौगानायनि गुबै सावगारि। बिटिसि काउन्सिल बाक्सा जिल्लानि सिङाव थानाय कक्लाबारि बियाबनि इउपिपिएल दोलोनि एमसिएलए मन्टु बर'नि जौगानायनि महर बेयो। बियाबनि 3 नं घगापारानि थागिबिफोरनि हान्थामेलानि मुङाव आंखाल। गंसे गोबाय औवानि जेनलाबजों हान्थिबाय थादोंमोन। एमसिएलए मन्टु बर'आ थांनाय समफोराव जेबो नोजोर होयैयाव रायजोआ खैफोद गोनाङै औवाजों बानायनाय जेनलाबजों हान्थिबोबाय थादोंमोन। दिनै बे गामियाव नुजाथिफैदों लाइमोन बिजेपिनि दैदेनगिरि रमेन मदारिया। गामिनि रायजोफोरजों सावरायलायनानै सरकारि खौसे हान्जाखौ गोख्रों रावजों सोंखारिदों। गोबाय औवानि जेनलाबखौ नुनानै सोमोनांदों लाइमोन दैदेनगिरिया। रायजोनि दुखुखौ नुनानै सप्तासेनि गेजेरावनो औवानि जेनलाबखौ लुनानै लामा हान्थिनायाव गोरलै खालामना होगोन होननानै खोथा होयो। रायजोआबो थांनाय समाव सरकारि खौसे दोलोनि एमसिएलए मन्टु बर'आ जेबो जौगाहोनो हायाखैसै होननानै अजद खालामो। গতিকে তেখেতে দলংখন দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কেতিয়া দিব? এই ৰবিবাৰে দিব। তেওঁ সঁচাকৈ কৈছে একদম ৰাজ্যৰ আগত থিয় হয়। যিটো কাম তেখেতক ধন্যবাদ দিছোঁ। যিটো কাম আচলতে মন্টু বড়ো এমচিএলএ কৰিব লাগিছিল তেখেতে কৰিলে, এই ক্ষেত্ৰত কি ক'ব? তেখেতে নকৰিলে আমি কি কৰোঁ আৰু আমিতো ৰাইজে বাৰে বাৰে মাতি আনিছোঁ, নাহে দৰখাস্ত নাহে। নাহালে আমাৰ যিটো এতিয়া আগত আহি পৰিছে তেখেতে আহিছে, তেখেতে কৰি দিম বুলি কৈছে। সেই তেওঁক ধন্যবাদ দি ইউপিপিএল চৰকাৰ মানে ব্যৰ্থ হৈছে কাম কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজি 3 নং ঘগাপাৰা গাঁৱত আহি যিটো দুৰৱস্থা দেখা পালোঁ আহি কেনে মই ক'ব মানে ভাষা নাই আৰু। আপুনি দেখা পাব সিহঁতৰ অহা যোৱা যিটো দলং, আপুনি ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। আৰু বাৰিষাটো বাদেই, এতিয়া আপুনি চাওকচোন যিটো দুৰৱস্থা ইহঁতৰ, এটা পাথৰ নাই ৰাস্তাটো। দলং আপুনি বাঁহৰ দলং, মই ভবাই নাছিলোঁ ককলাবাৰী সমষ্টিত যে বাঁহৰ দলঙো আছে। মই আজি নিজে দেখা পাই গম পালোঁ যে আমাৰ ককলাবাৰী সমষ্টিত বাঁহৰ দলং আছে আজিৰ দিনত। কি বুলি ক'ম, আজি মই কোৱাটো দূৰৰ কথা, আপোনালোকে আমাৰ ৰাইজখনো আছে, ৰাইজকো খবৰ সুধিব পাৰিব। তো এইখিনি আৰু তাৰমানে পৰিৱৰ্তন চৰকাৰে বেছি পৰিৱৰ্তন কৰিব পৰা নাই। এতিয়া চাওক, মানুহেতো চবখিনি ডাঙৰ ডাঙৰ কথা কয়। আজি মই ইয়াত আহি গম পালোঁ যে এই গাঁওখনত মানে কোনো মন্ত্ৰীয়ে হওক বা আমাৰ এমচিএলএ হওক বা কোনোবা ডাঙৰ আমাৰ প্ৰতিনিধিয়ে হওক, কোনো এজন মানুহ আহি এখেতৰ গাঁৱত উপস্থিত হোৱা নাই। ইহঁতৰ কোনো খবৰ পাতি লোৱা নাই, কেনেকুৱা পৰিস্থিতিত আছে, কেনেকৈ কি কৰিছে, কেনেকৈ জীয়াই আছে, কোনো এটা খবৰ নাই। তো আজি মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা, বিজেপিৰ পৰা মই নিৰ্দেশ ক্ৰমে আজি মই এই গাঁৱত আহি উপস্থিত হৈছোঁ। আহি ইহঁতৰ মই খবৰ খাতিখিনি ল'লোঁ, কেনেকুৱাকৈ আছে, কেনেকুৱা কি আছে। আহি মই ইহঁতৰ চবখিনি লৈ মই হেৰিখিনিক লৈ আমাৰ প্ৰেচিডেণ্ট মহোদয়ক জনাম।